হিজৰা বুলি ক'বলৈ বেয়া লাগে। ট্ৰেইন কেতিয়া আহিব? আমি এতিয়া গৈ আছোঁ চিনামৰা ষ্টেচনত। হা শুনা চিনামৰা ষ্টেচন গৈ আছোঁ। চিনামৰা ষ্টেচন। চিনামৰা ষ্টেচনৰ পৰা আমি ক'ত যাম? বাণীপুৰ ষ্টেচন। বাণীপুৰলৈকে যাম। ডিব্ৰুগড় নামিম। বাণীপুৰত নামিম। তাৰপিছত এতিয়া দেখাই আছোঁ অলপ অলপ পোহৰ হৈ আহিছে আৰু দেখিবলৈ পাইছে, নহ'লে অলপ আগতে বহুত আন্ধাৰ আছিলে। এতিয়া আমি যাম চিনামৰা ষ্টেচন। ট্ৰেইন আছে, কালি চেক কৰিছিলোঁ 6:02 আছে, কিন্তু কেতিয়াবা লেটো হৈ যায় আৰু এতিয়া গম নাপাওঁ আৰু কেইটা বজাত ট্ৰেইন আহিব কি কথা। আৰু ৰ'বলগীয়া হ'লে অকণমান ৰ'ম আৰু বাকী চাই থাকক ভিডিঅ'টো। আমি ডিব্ৰুগড়লৈ গৈ আছোঁ, সকলোখিনি দেখাই যাম। ট্ৰেইনত জাৰ্ণি কৰি বহুত ভাল লাগে মোৰ। আজিও দেখাই যাম আপোনালোকক সকলোখিনি, গতিকে চাই থাকক মোৰ ভিডিঅ', স্কিপ নকৰিব, শেষলৈকে চাই থাকিব, একদম ধামাকেদাৰ হ'ব। ইয়াতে আম্মা আৰু আবে কাণকেইখন ঢাকা, কাণটো ইমান ঠাণ্ডা গৰম লাগিছে বোলে। ইয়াত আম্মা আবাই আমনি পাই গৈছে। আবাই কৈ আছিলে মানে বাৰে বাৰে অকণমান 5:30 ওলাম, কিন্তু মানে আমি মানে লৰালৰি কৰিলোঁ। পাছত আকৌ ট্ৰেইন মিছ হৈ গ'লে প্ৰব্লেম হ'ব বুলি আৰু এক্সাইটেড হৈ আছিলোঁ, সেইকাৰণে মই লৰালৰি কোবতে গুচি আহিলে। লৰালৰি কোবতে গুচি আহিলে। এতিয়া আৰু ৰৈ থাকা ট্ৰেইন আহিবৰ কাৰণে। মানে কুঁৱলী পৰি গৈছে। মই ৰুমাল এখন লৈ আবাক টিকেটটো কাটি আহিবলৈ কোৱা। টিকেট কাটিবলৈ গৈছে। ৰুমালখন এইখন আকৌ মোক নিচি নিদিয়েতো, মই বহিবলৈ পাৰিম। এনে বহি হ'ব বহা। এই প্ৰথম লাইনটোত বগা পেণ্ট লেতেৰা হৈ যাবৰ কাৰণে ৰুমাল চুমাল দি লৈছোঁ একেবাৰে। গুড লাক। মানে আজি দিনটো ভাল হ'ব, সেইকাৰণে গুড লাক দিছিলোঁতো। ধেৰ আছোঁ চা। ৰেলৱে লাইন এটা আৰু এটা হ'ল ন। কি ক'লা আকৌ বা কিনি বাৰে বাৰে কৈ আছিলোঁ নহয় অকণমান ট্ৰেইন কেতিয়া আহিব? আহিব। ভালে লগা নাই, কিন্তু ভাষাটো কৈ দে। ভাষাটো কৈ দিবলৈ কৈছোঁ। আমাক ভাল লগা নাই। হা আমাকে ভাল লগা নাই। ট্ৰেইনটো অহা নাকি ইমান দেৰিলৈকে কিনো কৰিছে জানো একদম তাতে থাকি। মানুহতো এনেও ঠাণ্ডা দিনত নাহে ন ইমান। নাজানো কি ট্ৰেইনটো কেলে নাহিছে ইমান দেৰিলৈকে। বহি ভৰি বিষাই গৈছে। আৰু অকণ জল্দি আহিব লাগিছিলা তুমি। ট্ৰেইনটো আহিলে ট্ৰেইনত উঠাৰ পাছত মনটো ফূৰ্তি লাগিব, হয় নাই? তাৰপিছতে অকণ যদি ভাল লাগিব আৰু তাৰপিছত ভাল কি লাগিব, এয়াৰপৰ্টটো কাণত ভৰাই ল'বা আৰু বিন্দাছ। গৈ থাকিম আৰু একদম ৰাতিপুৱা 4:30টাত উঠিছো। পাগলা হৈ লাগিব। 4:30টাত কোন উঠে? উঠে পাই, তইহে নুঠ। তইহে 11টালৈকে শুই থাক, বাকী চব মানুহ 5টাতে উঠে। আহি গ'ল উঠিম আমি সোনকালে উঠিব লাগিব। ৰখাই দিছোঁ দেই। নীলাত উঠে বোলে, হালধীয়াত উঠে, এজনীয়ে বোলে নীলাত নুঠে হালধীয়াতহে উঠে। এইফালে মানুহো নামিছে লৰালৰিকৈ। উঠা পটাপট উঠাই কাম আৰু
তোমালোকো উঠা আহি বহিলোঁ ট্ৰেইনত কিন্তু ইমান বেছি ভিৰ চিটে নাপালোঁ ভালকৈ মৰিয়নি ষ্টেচনত আকৌ সলাব লাগিব তাৰপিছত সলাই পিনি তাৰপিছত আৰু যদি চিট পাওঁ তেতিয়া বেলেগ দোকানত শ্বিফ্ট হ'ম মৰিয়নি ষ্টেচনত নামিলোঁ এতিয়া মৰিয়নি ষ্টেচনত নহয় মৰিয়নি জংচন অঁ মেইন প্লেটফৰ্ম বোলে ইফালে আমি উল্টা ফালে নামিলোঁ আৰু আমি এতিয়া চিট বিচাৰি গৈছোঁ মানে চিট পালে হয় আৰু বেলেগ দবাবিলাকত চাই যাম এতিয়া চিট যদি পাওঁ তেতিয়া তাতে বহিব পাৰিম আৰু ভালকৈ আৰামছে বহিব পালে ভাল লাগে আৰু উইণ্ডো চিট হ'লেতো চবতছে বেছি ভাল কিন্তু ইয়াত এতিয়া উইণ্ডো চিট নাই পোৱা আমি একদম ঠেলা হেঁচাকৈ বহিব লগা আমাক ছেকেণ্ড প্লেটফৰ্মত ৰখাই দিলে কাৰণে অকণমান প্ৰব্লেম হৈছে সেইকাৰণে আমি অকণমান মানে ছেকেণ্ড প্লেটফৰ্মত ৰখালে কাৰণে অকণমান দিগদাৰ হৈছে ন কি হ'ল অঁ লেছ ছেকেণ্ড প্লেটফৰ্মত ৰখাই দিলে কাৰণে অকণমান দিগদাৰ হৈছে আমাৰ মানে কেলে ইটো প্লেটফৰ্ম বেছি ধুনীয়া বোলে অঁ ইটো প্লেটফৰ্ম বেছি ধুনীয়া আৰু ইয়াত বেছিকৈ হেৰিবোৰ নাপায় বস্তুবোৰ ইয়াত বস্তুবোৰ বেছি নাপায় আৰু মই মানে খালী দেখিছোঁ দেখাটো কাৰণ ইটো প্লেটফৰ্মত মানে বেছি ধুনীয়া লাগে মানে মৰিয়নিৰ আৰু এতিয়া বৰ্তমান মানে ৰাতিপুৱা এনেই সৰু সুৰা নাস্তা কৰি অহা হ'ল আৰু পেটিছ টাইপৰ কিবাকিবি খালোঁ আৰু এতিয়া মানে চাহ অকণমান খালোঁ আদা দিয়া চাহকণ নাখালে মোৰ আৰু ৰাতিপুৱাটো ভালকৈ নহয়ে বুলিয়ে ক'ব পাৰি আৰু ন তই খালি নে চাহ খালোঁ আৰু চিট বিচাৰিছিলোঁ চিট তেনেকৈ নাপালোঁ আমি বেলেগ ক'ৰবাত বিচাৰিছিলোঁ চিট কিন্তু চিট নাপালোঁ এতিয়া বৰ্তমান মানে কি হ'ব এতিয়া আমাৰ ছাইডৰ যি কিগৰাকী মানে যিটো পৰিয়াল আছে সেইটো আমগুৰিত নামিব আমি তাতে বহিব লাগিব আৰু তেতিয়া ভালকৈ গোটেই ফেমিলিটো একেলগে বহিব পাৰিম এইটো ট্ৰেইনত এটা ফেমিলি লগ পালোঁ আৰু তাৰে অকণমানি ল'ৰা ছোৱালীহে ওলাইছে মোৰ ল'ৰা এটা লগ পাইছোঁ অকণমানি পোৱালি নামটো আয়ান এওঁলোক আমগুৰিত নামিব এওঁলোক নমাৰ পিছত আমি সেইফালে শ্বিফ্ট হৈ যাম আৰু তেতিয়া টাটা টাটা বাই কিবা এটা কৈ দিয়া বাই বাই মোৰ টোপনি লাগিছে ভাল যে চিটটো ল'ব পাৰিলোঁ আমি টোপনি যোৱা হ'লে চিটটো নাপালোঁহেঁতেন উইণ্ডো চিট দিনটোৰ কথা আপোনালোকক কৈছিলোঁৱেই যে দিনটো ভাল হ'ব বুলি মানে শালিকা চৰাই দুটা দেখিলোঁ যোৰা গতিকে দিনটো গুডলাক হ'ব বুলি কৈছিলোঁ তাৰ লগতে ট্ৰান্সজেণ্ডাৰ বুলি যিটো কয় মানে ট্ৰেইনত আহে যে হিজৰা বুলি ক'বলৈ বেয়া লাগে কিন্তু ট্ৰান্সজেণ্ডাৰ যিসকল তেওঁলোক আহে যে তো মোৰ দিনটো আৰু ভাল হ'ল মানে তাৰে এজনে মোৰো মূৰত হাত ফুৰালে আৰু মই এইটো বিশ্বাস কৰোঁ যে তেওঁলোকৰ দোৱা বা তেওঁলোকৰ আশীৰ্বাদ লাগে গতিকে তেওঁ মোৰ মূৰত হাত দিলে মোৰ বহুত ভাল লাগিলে ফাইনেলি ডিব্ৰুগড় পাইছোঁহি আৰু আহি পালোঁ ন ডিব্ৰুগড় নে বাণীপুৰ ডিব্ৰুগড় ইয়াত নামিম নি আমি অ'কে আমি পালোঁহি ডিব্ৰুগড় লাগে লগে ডিব্ৰুগড় ষ্টেচন এতিয়া মেইন টাউনত নামিলোঁ এতিয়া যাম টুপিটো হাতৰ পৰা পৰি গ'ল কাৰণে খং ফাইনেলি আহি পাই গ'লোঁ এতিয়া পাছালি এতিয়া যাম ঘৰলৈ লাহে লাহে কাজিয়া কৰিছে মোৰ লগত আহি পাই মামা আহি গ'ল